Dear friends, once again welcome to the press conference of United People's Party Liberal for declaring third phase of the candidates for the ensuing election, Assam Assembly election. Once again, thank you all for joining us today. সকলোকে ধন্যবাদ দিছো আপোনালোকে আজি ইয়াতে উপস্থিত হ'ব পৰাৰ কাৰণে আমি আজি আকৌ UPPL-ৰ যে 16তম আমাৰ অসম বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত প্ৰাৰ্থী আমি ঘোষণা কৰিবলৈ লৈছো আপোনালোকে জানে যে এইবাৰৰ যে নিৰ্বাচন আমাৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন আপোনালোকে সকলোৱে দেখিছে যে সেপ্টেম্বৰ মাহত UPPL চৰকাৰ নোহোৱাৰ পিছত BPF-ৰ চৰকাৰ আহাৰ পিছত কোনো পূজা নোহোৱাকৈ কোনো মেলা নোহোৱাকৈ ইয়াতে জুৱাৰ যে সংস্কৃতি গঢ় লৈ উঠিছে যে জুৱাৰ কালচাৰটো আমি 2020 চনত চৰকাৰ গঠন কৰাৰ পিছত বন্ধ কৰিবলৈ সক্ষম হৈছিল আজি এই মানে আনকন্ট্ৰোলড যে গেম্বলিংৰ এটা কালচাৰ এন্ডিংৰ এটা কালচাৰ তীৰ খেলাৰ এটা কালচাৰ এইটো মানে ওয়াইড স্প্রেড সকলো জায়গাত হৈ আছে আপোনালোকে দেখা পাই আছে যে ফুটবল খেল পাতি পেলাই ইয়াতে জুৱা পাতি থকা হৈছে ভলিবল খেল পাতি ক্ৰিকেট খেল পাতি ইয়াতে জুৱা পাতি থকা হৈছে কিবা নাগৰদলা মিনি বাজাৰ চিত্ৰহাট অৰ্গানাইজ কৰি জুৱা পাতি থকা হৈছে চাওক এই জুৱাবোৰত যে আনকন্ট্ৰোলড মেনাৰত যে জুৱা এতিয়া চলি আছে BPF চৰকাৰৰ দিনত ইয়াত খালি কোনো UPPL-ৰ ল'ৰা ছোৱালীয়ে খেলিবলৈ নাযায় UPPL-ৰ সমৰ্থক পৰিয়ালবোৰৰ ল'ৰা ছোৱালীবোৰে খালি খেলিবলৈ নাযায় ইয়াত সকলো দলৰ ল'ৰা ছোৱালীবিলাক যুৱক যুৱতীসকল খেলিবলৈ যায় আমি এটা বড়োলেণ্ড অঞ্চলত শিক্ষাৰ মানদণ্ড বা গুণগত শিক্ষা আগবঢ়াই নিবলৈ সুপাৰ 50ৰ নিচিনা আমি আলোড়ন সৃষ্টিকাৰী এটা আঁচনি আমি কৰিছিলো BTR চৰকাৰত কিন্তু আজি কি দেখা পালো ইয়াতে জুৱাৰহে এটা কম্পিটিশন চলিছে আপোনালোকে জানে বেছিভাগ আমাৰ BPF-ৰ পাৰ্টিৰ ল'ৰা ছোৱালীবিলাক নেতা কৰ্মীৰ ল'ৰা ছোৱালীবিলাক হয়তো বাহিৰত পঢ়ে দাৰ্জিলিঙত পঢ়ে শ্বিলঙত পঢ়ে কোনোবা খাৰছিঙত পঢ়ে দিল্লীত পঢ়ে বেংগলোৰত পঢ়ে কোনোবা হায়দৰাবাদত পঢ়ে কিন্তু আমাৰ নিচিনা সাধাৰণ খাটিখোৱা পৰিয়ালবোৰৰ ল'ৰা ছোৱালীবিলাক আমাৰ এই বড়োলেণ্ড অঞ্চলতে কোকৰাঝাৰ অঞ্চলতে বাক্সা চিৰাং উদালগুৰিতে আছে টিকেট হলে কিন্তু এই যে জুৱাৰ এটা চক্ৰভিউ ইয়াত সোমাবলৈ বাধ্য হৈছে তো এইটো বন্ধ কৰিবলৈ হলে আমি UPPL-ৰ প্ৰাৰ্থীসকলক আমি ভোট দিব লাগিব আমি বড়োলেণ্ড অঞ্চলৰ বনাঞ্চল ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ প্ৰাকৃতিক যে সম্পদ এটো ৰক্ষণাবেক্ষণ বা উন্নয়নৰ কাৰণে প্ৰটেকশন প্ৰিজাৰ্ভেশন আৰু ডেভেলপমেন্টৰ মানে ফৰেষ্ট ৰিসোৰ্সেস আমি দুটা নতুনকৈ নেশনাল পাৰ্ক আমি ডিক্লেয়াৰ কৰিবলৈ সক্ষম হৈছিল ৰাইমানা নেশনাল পাৰ্ক আৰু চিকনা জেগলাও নেশনাল পাৰ্ক এই দুটা নেশনাল পাৰ্ক আমি ঘোষণা কৰাৰ পিছত শান্তি স্থাপন কৰাৰ পিছত আমাৰ অঞ্চলত বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগতে আমাৰ অঞ্চলৰ যুৱক যুৱতীসকল টুৰিজমৰ ইণ্ডাষ্ট্ৰীত টুৰিজম সেক্টৰত হোম ষ্টে বনাই ৰিজৰ্ট বনাই টুৰিষ্ট গাইড হৈ জিপসি চলাই অলপ হলেও নিজকে এমপ্লয়মেন্ট সেলফ এমপ্লয়মেন্ট এটা দিব পাৰিছিল কিন্তু আজি আপোনালোকে দেখিছে যে ইলিগেল খনন বালি পাথৰৰ যে ইলিগেল মাইনিং ইলিগেল সেন্ড মাইনিংৰ যে কাম আপোনালোকে নিজে যাই পেলাই দেখিলে দেখা পাব যে সংকোচ নদীত আই নদীত ধনশ্ৰী নদীত পাগলাদিয়া নদীত বিশেষকৈ আমাৰ এই সংকোচ নদীত আপোনালোকে যদি যায় ইয়াতে KGF বুলি এটা ফিল্ম ওলাইছিল KGF ফিল্মতকৈ বেছি মানে ডেইলি গধূলি হলে শ ডাম্পাৰ ট্ৰাক আজি বাংলাদেশত বালি পাথৰ লৈ গৈ আছে এইটো হাৰত যদি বালি পাথৰ বড়োলেণ্ডৰ বালি পাথৰ লৈ যাব লগা হয়
আৰু বিদেশত বিক্ৰী কৰিব লগা হয় বা কৰি থকা হয়, বড়োলেণ্ড অঞ্চলত বালি পাথৰ 4-5 বছৰত শেষ হৈ যাব। আমাৰ অঞ্চলৰ পৰিয়ালবোৰে নিজৰ ঘৰ বনাবলৈ বালি পাথৰ উল্টা বাহিৰৰ পৰা আনিব লগা হ'ব। গতিকে এইবিলাক যে ইলিগেল চেণ্ড মাইনিং বা ইলিগেল যে বালি পাথৰৰ খনন, এইটো বন্ধ কৰিবলৈ হলে ইউপিপিএলৰ প্ৰাৰ্থীক আমি কি কৰিব লাগিব? আমি ভোট দিব লাগিব আৰু জিকাই দিব লাগিব। তো তেনেকুৱা বহুত আমাৰ ইস্যুবোৰ আছে, যিবিলাক ইস্যুবিলাক লৈ পেলাই আমি এইবাৰ নিৰ্বাচনটো আমি খেলিবলৈ গৈ আছো। আগৰ দুটা ফেজৰ যি আমি কেণ্ডিডেট ডিক্লেয়াৰ কৰিছিলো, বিতংভাৱে বহুত কথা মই কৈছো। আজি এই দুইটা কথাকে কৈ আমাৰ যে থাৰ্ড লিষ্ট অফ কেণ্ডিডেট এইটো মানে ডিক্লেয়াৰ কৰিবলৈ লৈছো। আপোনালোকক মানে জনাবলৈ আমি সুখী হৈছো যে আমাৰ 4 নং বাউসুংগ্ৰী সমষ্টিৰ পৰা আপোনালোকে গমে পাইছে চাগে যে কাক আমি ডিক্লেয়াৰ কৰিম। সকলোৱে জানে, পৰিচিত এটা মানে মুখ, ক'ব গ'লে বহুত মানে ফেমিলিয়াৰ ফেচ। আৰু আমাৰ মহিলা শাখাৰ সভানেত্ৰী বাইদেউ শ্ৰীমতী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানীক আমি বাউসুংগ্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো আজি। 5 নম্বৰ পৰ্বতজৰা সমষ্টিৰ পৰা 5 নম্বৰ পৰ্বতজৰা সমষ্টিৰ পৰা আমাৰে এজন যুৱ নেতা, উচ্চ শিক্ষিত যুৱক, এজন ইঞ্জিনিয়াৰ, এজন এমটেক পঢ়া ল'ৰা আৰু আমাৰ কেন্দ্ৰীয় কমিটি ইউপিপিএলৰ সেক্ৰেটাৰী আয়ুব হুছেইন মণ্ডল ডাঙৰীয়াক আমি পৰ্বতজৰাৰ প্ৰাৰ্থী হিচাপে আমি ঘোষণা কৰিছো। 19 নং চিডলি চিৰাং সমষ্টিৰ পৰা একজন একদম উঠি অহা নেতা আৰু সকলোৰে চিনাকি মুখ আৰু এজন গ্ৰহণযোগ্য পাব্লিক ফিগাৰ, আমাৰ বিটিআৰৰ ফৰ্মাৰ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তেখেতক আমি ঘোষণা কৰিছো। আমাৰ আগৰ ইএম গড়েশ্বৰ 44 নং গড়েশ্বৰ সমষ্টিৰ পৰা আমি আজি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো প্ৰাক্তন MCLA শ্ৰীযুত পবিত্ৰ বড়ো ডাঙৰীয়াক গড়েশ্বৰ সমষ্টিৰ পৰা আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। 47 নং মাজবাট সমষ্টিৰ পৰা আমি ঘোষণা কৰিছো আমাৰে বহুত মানে সিনিয়ৰ লিডাৰ, জন্মলগ্নৰ পৰা ইউপিপিএলৰ লগত BPPFৰ লগত জড়িত হৈ থকা আমাৰ ওদালগুৰি ডিস্ট্ৰিক্ট কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। আই ৰিপিট, 4 নং বাউসুংগ্ৰী সমষ্টিৰ পৰা প্ৰতিভা ব্ৰহ্ম, 5 নং পৰ্বতজৰা সমষ্টিৰ পৰা আয়ুব হুছেইন মণ্ডল, 19 নং চিডলি চিৰাং ST সমষ্টিৰ পৰা ৰঞ্জিত বসুমতাৰী, 44 নং গড়েশ্বৰ সমষ্টিৰ পৰা পবিত্ৰ বাৰো আৰু 47 নং মাজবাট সমষ্টিৰ পৰা ৰবীন্দ্ৰ বসুমতাৰী। এতিয়া ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছো, ৰাইজৰ মৰম, ৰাইজৰ সমৰ্থন বিচাৰিছো। আপোনালোকে এই কেইজন যিমান প্ৰাৰ্থী আছে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে ভোট দিব। আমি জয়যুক্ত হলে যিমান আমি প্ৰতিশ্ৰুতি দিছো আৰু আমি ৰাইজক যেনেকে আগৰ পৰা আমি ৰাইজক সেৱা কৰি আহি আহিছো, সদায় আমি ৰাইজক সেৱা কৰিছো। এইবাৰ আমি অসম বিধানসভাৰ যে নিৰ্বাচন, ইয়াত আমাৰ প্ৰাৰ্থীবিলাক জিকি যায়, আপোনালোকক সদায় মানে চিৰনত হৈ আপোনালোকৰ ওচৰত সেৱা আগবঢ়ি যাম বুলি মই প্ৰতিশ্ৰুতি দিছো। থেংক ইউ সো মাচ। আমি NDA কমিটমেন্ট আছিল আমাৰ 2020 চনৰ পৰা 2025 চনলৈকে আমাৰ BTR গভৰ্ণমেন্টৰ কমিটমেন্ট আছিলে। অসম চৰকাৰত আমাৰ NDA কমিটমেন্ট আছিল 2021 চনৰ পৰা 2026 চনৰ নিৰ্বাচনলৈকে। আমাৰ কমিটমেন্টটো আমি ফুলফিল কৰিছো। আৰু আপোনালোকে অলৰেডি দেখিছে, যোৱাকালি নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই ঘোষণা কৰিছে যে 4টা বিটিআৰৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু 11টা সমষ্টিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্ব দিয়া বড়োলেণ্ড পিপলছ ফ্ৰণ্ট BPF তেখেতসকলে খেলিব।
তো 15টা সমষ্টিত যদি 4টাত বিজেপি খেলে আৰু 11টাত যদি বিপিএফ খেলে তেনেহলে আৰু ইউপিপিএল যদি 15টাতে খেলে তাতে এনডিএ থাকা না থাকার প্রশ্নটো কেনেকে আহিব পাৰে আর আমার যেটো কমিটমেন্টৰ মেয়াদ উকুলি গল নির্বাচন ঘোষণা করার লগে লগে তাতে এনডিএ আছে বুলি কোৱাৰ কোনো অৰ্থই নাই আমার আৰু দুটা বিটিআৰৰ ক্যান্ডিডেট আমি ডিক্লেয়ার কৰিম মানাস যে আছে এইটো সমষ্টি লগতে আৰু আমাৰ টংলা সমষ্টি বাই ইভিনিং টুডে আমি ঘোষণা কৰি দিম আৰু বিটিআৰৰ কিছুমান সমষ্টি আমাৰ আলোচনা বিলোচনা চলি আছে আজি নহলে কালি আমি বিটিআৰৰ বাহিৰৰ যিখিনি সমষ্টি এইটো ঘোষণা কৰি দিম বাট মানাস এন্ড টংলা আজি আবিলিলৈকে সম্ভাৱনা এটা আছে আমাৰ নেতৃত্বই যদি এপ্ৰুভেল দি দিয়ে তো আমি ঘোষণা কৰি দিম আপোনালোকক জনাই দিম আপোনালোকে ৰেডি থাকক আপোনালোকে জনালে আহি যাব থ্যাংক ইউ সো মাচ